रबिबार खालि गोदानै दाजानाय तामुलपुर जिल्ला सिंनि सुक्लाय सेरफां ब्लक बिपिएफ हान्जानि बानजायनायाव बिजेपि इउपिपिएल एजेपि सिपिएम आरो गुबुन गुबुन राजखान्थि हान्जानि सा 12,000निबो बांसिन मावथि सोद्रोमाफोरा बिपिएफ हान्जायाव जयेन जायो। मख'नो गोनांदि बिटिसिनि बारग' गाहाय खुंगिरि हाग्रामा महिलारिनि नुजाथिनायाव बिपिएफ नागारनानै बिजेपि हान्जायाव हाबफैनाय बारग' एमएलए आरो बिटिसिनि बारग' एम इमानुएल मुसाहारिजों लोगोसे गणेश कसारी आरो हान्जानि माखासे गोजौ दैदेनगिरिफोरा बाहागो लादोंमोन। गुबुन फारसेथिं रबिबारनि जयनिं हाबाफारियाव बिटिसिनि बारग' गाहाय खुंगिरि हाग्रामा महिलारि बिथाङा बाहागो लानानै बिपिएफनि जयनिं हाबाफारिया क'क्राझारनिफ्राय माजबातसिम जाबाय थादों। इमानुएल मुसाहारिया बिजेपिनिफ्राय दिनै रिजाइन होनानै आंखौ लोगो हमनो फैदों। साननैसो उनाव बिपिएफ हान्जायाव जयेन जागोन। बेनि अनगायैबो बिजेपिनि गोबां बिपिएफआव जयेन जागोन। इउपिपिएल बिजेपि जिएसपि कंग्रेस जायखिजाया राजखान्थि हान्जानि बिपिएफआव जयेन जानायखौ आं बोजबनानै लादों। जों जयै ओनसोलनि गोजोननि थाखाय खामानि मावगोन होनना बुङो। आरो लोगोसे बिजेपिआ गाव सोरखार सालायबाय थानाय समावनो बिजेपिनिफ्राय बिपिएफ हान्जायाव हाबबाय थानायखौ आं गोमोनाय मोनदों। जानो हागौ बिटिसिआव इउपिपिएल बिजेपिनि गेजेराव माबा मोनसे बेले बेजे जानानै दं होनना खौरांगिरिनि सिगाङाव हाग्रामा महिलारि बिथाङा ओरैबायदि बुङो। আজি আমাৰ শুক্লাই চেৰপাং ব্লক কমিটি বিপিএফ দলৰ জইনিং চেৰিমনিয়েল প্ৰগ্ৰাম হয়তো কণ্টিনিউৱাছ হৈ আছে কোকৰাঝাৰৰ পৰা আৰম্ভ কৰি মাজবাটলৈকে। তো আজি হ'ল শুক্লাই চেৰপাং আছিল। আজি শুক্লাই চেৰপাঙৰ আজি যিটো জইনিং চেৰিমনি ইয়াত মই আচৰিত লাগি আছে একটা কথা বিজেপিৰ পৰাও বহুত আমাৰ দলত জইনিং কৰি আছে। আজি বিজেপিৰ পৰা জইনিং কৰাটো 400+ বিজেপিৰ পৰা আমাৰ দলত জইন কৰিছে আৰু ইউপিপিএলৰ পৰা 300+ আৰু কংগ্ৰেছৰ পৰা আছে 100+, জিএছপিৰ পৰা আছে 90+ আৰু চিপিএমৰ পৰা আছে এনেকুৱা 100+। এনেকুৱা মতে টোটেল 1200+ জইনিং কৰিছে আমাৰ দলত। খুব ভাল এইটোৱে আৰু জইনিং চেৰিমনিয়েল প্ৰগ্ৰামটো কণ্টিনিউ হৈ আছে মানে হৈ থাকিব। ইমানুৱেল মুছাহাৰীয়ে আজি বিজেপি ৰিজাইন কৰি আহিছে। বিজেপিৰ পৰা দল ত্যাগ কৰি আহিছে। আমাৰ দলত সোমোৱা নাই, জাষ্ট মোৰ লগত কথা পাতিম বুলি আহিছে। আমি কথা পাতিছোঁ। মুঠতে ইমানুৱেলে আমাৰ দলত যোগদান কৰিব। ডেট ঠিক হোৱা নাই, দিন তাৰিখ ঠিক হোৱা নাই। অতি সোনকালে সি আমাৰ দলত যোগদান কৰিব। আপোনাৰ দলৰ আকৌ আগৰ মৰ্যাদা ঘূৰাই পাব বুলি ভাবে? নাই, এইবিলাকৰ কথা নহয়, এনেকুৱা কণ্ডিশ্যনেল নহয়। সি আমাৰ দলটোক ভাল পাই পেলাই আকৌ আহিছে। আমাৰ দলত একেলগে থাকি পেলাই কাম কৰি এনেকুৱা কিবা লাগে নালাগে এনেকুৱা কণ্ডিশ্যন নহয়। উইদাউট কণ্ডিশ্যন বিজেপিৰ পৰাও আছে। বিজেপিৰ পৰাও কিছুমান নেতা আমাৰ দলত যোগদান কৰিব আৰু আছে। মই নকওঁ, মুঠতে হ'ব আৰু হৈ আছে। কি হৈ আছে বুজি পোৱা নাই মই। বিজেপিয়ে নিজে চৰকাৰ চলাই আছে, কেনেকৈ আমাৰ দলত এনেকুৱা সোমাই আছে। তাৰমানে বিটিচিত কিবা এটা গৰ্বৰ হৈ আছে বিজেপি আৰু ইউপিপিএলৰ মাজত, যাৰ ফলত আজি বিজেপিয়ে ইউপিপিএলৰ হয়তো মিলা নাই চৰকাৰৰ ক্ষেত্ৰত, সেইকাৰণে এনেকুৱা হৈ আছে। যেনক আমি বিজেপি হওক, ইউপিপিএলৰ পৰা অহাই হওক বা বিজেপিৰ পৰাই অহাই হওক বা জিএছপি বা কংগ্ৰেছ বা যিমান দলৰ পৰা আমাৰ দলত যোগদান কৰিছে, মই সকলোকে আঁঠুৱালি লৈছোঁ আৰু আমি একেলগে কাম কৰিম। আমাৰ উদ্দেশ্য এটাই, অঞ্চলত আমি শান্তিৰ কাৰণে কাম কৰিম, উন্নয়নৰ কাৰণে কাম কৰিম, একতাৰ কাৰণে। মুঠতে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি কাম কৰিম। লোকসভা সমষ্টিত আমাৰ দৰং ওদালগুৰিতে আমি কেণ্ডিডেট দিম আৰু কোকৰাঝাৰতো কেণ্ডিডেট দিম, সেইটো স্পষ্ট। কেণ্ডিডেট ঠিক হোৱা নাই আৰু সময়ো আছে, যিহেতু 6 মাহ 7 মাহ পিছত আমি ঠিক কৰিম। মুঠতে খেলাটো দৰং ওদালগুৰিতো খেলিব আৰু কোকৰাঝাৰতো খেলিব। ইমানুৱেল মুছাহাৰী বিপিএফ দল ত্যাগ কৰাটো ভুল আছিল নেকি ছাৰ? ইমানুৱেল মুছাহাৰী বিপিএফ দল ত্যাগ কৰাটো ভুল আছিল নেকি? নাই, এইটো ভুল শুদ্ধ এনেকুৱা নকওঁ মই। দলটো ইমানুৱেল মুছাহাৰীয়ে বিজেপি গৈছিলে, হয়তো বিজেপিয়ে কিবা এটা এডজাষ্ট কৰিম বুলি নিশ্চয় কথা দিছিল, কিন্তু এডজাষ্ট কৰিব পৰা নাই। সেইকাৰণে সি আকৌ ঘূৰি আহিলে। কথা সেইটোৱে। বিধানীত আপোনালোকৰ মিত্ৰতা আছে, বিধানীৰ দলত আপোনালোকৰ যিটো বিধায়কসকলৰ সৈতে ৰাজ্য চৰকাৰৰ লগত মিত্ৰতা আছে, আমাৰ থাকিব নেকি? বিধায়িনী দলৰ MLA আমাৰ বিধায়কসকলে তাতে দিছপুৰত কিবা একটা কোঅৰ্ডিনেশ্যন ৰাখি পেলাই কাম কৰি আছে। এইটো আৰু এইটো পাৰ্টি লেভেলত নহয়, বিধায়ক কোঅৰ্ডিনেশ্যন ৰাখি পেলাই কাম কৰি আছে, সেইটোৱে। কিন্তু পাৰ্টি লেভেলত নহয়।
বিধায়িনী হিচাপে কাম কৰি আছে ইহঁতে, এইটো পাৰ্টি লেভেলত নহয়। কোনো কাৰো লগত মিত্ৰতা নহয় BPF দেই, স্পষ্ট একদম স্পষ্ট দে। থেংক ইউ।